নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ এইটো ছাকচেছলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। টেট উত্তীৰ্ণসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ। ইতিমধ্যে DEEৰ যি অফিচ তাত DEEৰ যি ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্টৰ ভেৰিফিকেশ্যন চলি আছে। যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যন চলি আছে। সেই ভেৰিফিকেশ্যন চলি থকা অৱস্থাতে আজি প্ৰকাশ পালে অহাকালি 17 মাৰ্চ, 18 মাৰ্চ, 19 মাৰ্চ আৰু 20 মাৰ্চৰ যি ভেৰিফিকেশ্যন লিষ্ট, এইকেইটা ডেটত কোনসকল কেণ্ডিডেট যাব লাগিব তাৰ লিষ্ট প্ৰকাশ পাইছে আগতীয়াকৈ। ইতিমধ্যে যিসমূহ লিষ্ট প্ৰকাশ পাইছিলে সেইসমূহ লিষ্ট এদিনৰ আগত প্ৰকাশ হোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে। এতিয়া এই লিষ্টসমূহ আগতীয়াকৈ প্ৰকাশ পাইছে, সেয়েহে যথেষ্ট সুবিধা হ'ব কেণ্ডিডেটসকলৰ। সেয়েহে এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে এয়া ভেকেঞ্চি ভেৰিফিকেশ্যন লিষ্ট অফ 17 মাৰ্চ বুলি দিয়া আছে, এইটো কাইলৈৰ কাৰণে প্ৰকাশ পাইছে এখন লিষ্ট। ভেৰিফিকেশ্যন লিষ্ট অফ 18 মাৰ্চ এখন 18 তাৰিখৰ বাবে, আৰু ভেৰিফিকেশ্যন লিষ্ট অফ 19 মাৰ্চ আৰু ভেৰিফিকেশ্যন লিষ্ট অফ 20 মাৰ্চ। এইবোৰ লিষ্টত আপোনালোকৰ নামসমূহ চাই ল'ব, আপোনালোকৰ প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট মতে চাই ল'ব, আৰু আপোনালোকে ভেৰিফিকেশ্যনৰ প্ৰচেছত আগবাঢ়ি কামসমূহ কৰিবলৈ গুৱাহাটীলৈ যাব। তাৰপিছত পৰৱৰ্তী 21 মাৰ্চৰ লিষ্টসমূহ অতি সোনকালে অহাৰ সম্ভাৱনা আছে, অতি সোনকালে আহিব। আৰু আপোনালোকে মাথো ৱেবছাইটটো চেক কৰি থাকিব আৰু আমাৰ চেনেলৰ লগতে জড়িত হৈ থাকিব। টেটৰ যিকোনো ধৰণৰ খবৰ পাবৰ বাবে আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।